কৰা হৈছে অধ্যক্ষ মহোদয় গড়কাপ্তানি বিভাগৰ বিষয়ে মই বিশেষ ক'ব খোজা নাই কাৰণ আমি সকলোৱে জানো কাৰণ গড়কাপ্তানি বিভাগৰ লগত আমাৰ প্ৰতিটো বিভাগে জড়িত মই ইমানে অধ্যক্ষ মহোদয় ক'ব খুজিছো যে যদিও PMGSY নিয়মটো হ'ল যে 90% ভাৰত চৰকাৰ আৰু 10% আমাৰ কিন্তু অসমত আমি PMGSY স্কিম বিলাকত পেভাৰ্স ব্লক লগোৱাৰ যেটো সিদ্ধান্ত ললো দলং বিলাক বনোৱাৰ আমি সিদ্ধান্ত ললো আৰু টেন্ডাৰত যদি হাই মাৰে তাকো ৰাজ্য চৰকাৰৰ পৰা দিয়াৰ আমি সিদ্ধান্ত ললো এতিয়া আপোনালোকে আচৰিত হ'ব যে 77% ভাৰত চৰকাৰ আৰু আমাৰ কন্ট্ৰিবিউশন এতিয়া 23% লৈকে বৃদ্ধি পাইছে অধ্যক্ষ মহোদয় ৰাজ্য চৰকাৰে প্ৰথমবাৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত 2100 কোটি টকা 2200 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটী উত্তৰ গুৱাহাটী দলং নিৰ্মাণৰ কাম হাতত ল'ব বিচাৰিছে আৰু 9 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ শিলান্যাস হ'ব ইতিমধ্যে গড়কাপ্তানি বিভাগক আমি প্ৰায় 150 কোটি টকা মুকলি কৰি দিছো আৰু এই বছৰ 250 কোটি টকাৰ বাজেটো এই বিভাগৰ অধীনত ৰাখা হৈছে অধ্যক্ষ মহোদয় গড়কাপ্তানি বিভাগত এই বছৰ আমি 6200 কোটি টকা খৰচ কৰিম আৰু প্ৰতিজন বিধায়কে তাৰ পৰা উপকৃত হ'ব বুলি আমি আশা কৰিছো অধ্যক্ষ মহোদয় ৰাজহ আৰু আমাৰ এই বিভাগত এই বছৰ আমি গাঁওবুঢ়া সকলৰ কথা আমি উল্লেখ কৰিছিলো আমি আৰু এটা এবাৰ কৰিব খুজিছো যে যিবিলাক লাটমণ্ডল আদি কামত জড়িত হৈ থাকে তেওঁলোকৰ আমি টিএডিএ ব্যৱস্থাটো এটা স্পেশালি আমি কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো অধ্যক্ষ মহোদয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অধীনত আমি ইতিমধ্যে বিভিন্ন কাম হাতত লৈছো মাজুলী কলিয়াবৰ আমিনগাঁও বঙাইগাঁও ডিফু আৰু শিলচৰত আৰু 6টা নতুন প্লেনেটৰিয়ামৰ নিৰ্মাণৰ কাম পৰিকল্পনা কৰা হৈছে এছএডিৰ কথা মই ক'ব খোজা নাই দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ এটো মই অকনমান সদস্যসকলৰ দৃষ্টি নিক্ষেপ কৰিম অধ্যক্ষ মহোদয় এই কাৰণে মই দৃষ্টি নিক্ষেপ কৰিব খুজিছো যে আমি তাত কি কৰি আছো মাননীয় অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগে প্ৰতিষ্ঠা কৰা হৈছে এই বিভাগৰ অধীনত অসমে একেবাৰে ভিতৰুৱা অঞ্চলত থকা যুৱকসকলক যুগুতাই ৰখা উন্নত মানৰ দক্ষতা প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এএছডিএমৰ দৃষ্টিভংগীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বাজেটত বিভিন্ন বৃত্তিৰ 1.5 লাখ যুৱকৰ দক্ষতা আগবঢ়াই নিবৰ বাবে মিছনক দায়িত্ব দিয়া হৈছে 50,000 গৰাকী প্ৰাৰ্থীক প্ৰশিক্ষণ দিয়াৰ পিছত পদ নিযুক্তি সংযোগ দক্ষতা প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ৰাজ্যত প্ৰায় 474টা প্ৰশিক্ষণ কেন্দ্ৰ আৰু 193টা প্ৰশিক্ষণ সংস্থাক তালিকাভুক্ত কৰিছে অধ্যক্ষ মহোদয় আমি এখন স্কিল সিটিও নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো অধ্যক্ষ মহোদয় এই বছৰ আমি স্কিল উন্নয়ন বিভাগক 341 কোটি টকাৰ অনুমোদন দিছো যাতে স্কিলৰ ক্ষেত্ৰত আমি নিৰবিচ্ছিন্নভাৱে কাম কৰি যাব পাৰো সমাজ কল্যাণ বিভাগক এই বছৰ অধ্যক্ষ মহোদয় 2383 কোটি টকা আবণ্টন দিয়া হৈছে আৰু সমাজ কল্যাণ বিভাগৰ জৰিয়তে দীনদয়াল দিব্যাংগ আঁচনিৰ দৰে গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰা হ'ব অধ্যক্ষ মহোদয় ভূমি সংৰক্ষণ বিভাগৰ বাজেট এইবাৰ যথেষ্ট বৃদ্ধি কৰা হৈছে আৰু 222 কোটি টকাৰ আবণ্টন দিয়া হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ অধ্যক্ষ মহোদয় কেবাটাও নতুন প্ৰকল্প ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত লোৱা হৈছে আৰু এই বিভাগত 177 কোটি টকা এই বছৰ আমি অনুমোদন দিছো তাৰ উপৰি ক্ৰীড়াৰ ক্ষেত্ৰত আমি লোৱা কেবাটাও কথা আমি উল্লেখ কৰিছো অধ্যক্ষ মহোদয় চাহ জনজাতি বিভাগৰ বাজেট এই বছৰ 143 কোটি টকালৈকে বৃদ্ধি কৰা হৈছে from 88 crores তাৰ বিষয়ে আমি উল্লেখ কৰিছো পৰ্যটন বিভাগৰ বাজেট অধ্যক্ষ মহোদয় এই বছৰ আমি 218 কোটি টকালৈকে বৃদ্ধি কৰিছো ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ জৰিয়তে অধ্যক্ষ মহোদয় উত্তৰণ আদৰ্শ গ্ৰাম যোজনা আদি ৰূপায়ণ হ'ব তাত আমি 3632 কোটি টকা মঞ্জুৰি কৰিছো পৰিবহন বিভাগৰ জৰিয়তে কেবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ কথা ইতিমধ্যে আমি উল্লেখ কৰিছো তাতে 611 কোটি টকা আমি অনুমোদন দিছো
নগৰ উন্নয়ন বিভাগত অধ্যক্ষ মহোদয় যোৱাবাৰ আমি পেভাৰ্ছ ব্লক নিৰ্মাণৰ বাবে কাম আৰম্ভ কৰিছিলোঁ তাত আমি 150 কোটি টকা দিছোঁ অধ্যক্ষ মহোদয় নগৰবিলাকত গুৱাহাটীক বাদ দি নগৰবিলাকত আমি হাই মাছ ষ্ট্ৰীট লাইট লগোৱাৰ ব্যৱস্থা কৰিছোঁ তাত আমি 61 কোটি টকাৰ অনুমোদন দিছোঁ আৰু লগতে অধ্যক্ষ মহোদয় নগৰবিলাকৰ ড্ৰেইন যেনেকে ইউডিডি ডিপাৰ্টমেণ্টে পেভাৰ্ছ ব্লকৰ ৰাস্তা বনালে হাই মাৰ্ক ষ্ট্ৰীট লাইট দিয়াৰ ব্যৱস্থা কৰিছে এইবাৰ আমি সৰু সৰু নগৰবিলাকৰ কাৰণে যোৰহাট ডিব্ৰুগড় আমাৰ যিবিলাক সৰু সৰু নগৰ আছে তাত এইবাৰ আমি 100 কোটি টকা ইয়াত 50 ওলাইছে বাজেটত আমি 100 কোটি টকাৰ আবেদন দিছোঁ ড্ৰেইন বনোৱাৰ কাৰণে টাউনবিলাকত ড্ৰেইন বনোৱা হ'ব এইবাৰ অধ্যক্ষ মহোদয় জল সম্পদ বিভাগত ইতিমধ্যে আমাৰ কেইবাটাও আঁচনি কাম চলি আছে আৰু আমি তাৰ বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে এইবাৰ জল সম্পদ বিভাগৰ বাজেট 166 কোটিলৈকে বঢ়োৱা হৈছে সংখ্যালঘু উন্নয়ন বিভাগৰ বাজেট 265 কোটি টকা ধাৰ্য কৰা হৈছে ভৈয়াম জনজাতি বিভাগৰ বাজেট 4,212 কোটি টকালৈকে বৃদ্ধি কৰা হৈছে অধ্যক্ষ মহোদয় এতিয়া মই বাজেটৰ শেষ অংশ 10 মিনিট লাগিব অধ্যক্ষ মহোদয় মই পঢ়ি দিব খুজিছো তাত দুটা ভাল আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে দুটা গুৰুত্বপূৰ্ণ কথা We have 30 minutes time, no problem. After that, we will have lunch together. অধ্যক্ষ মহোদয় মই পঢ়ি গৈছো বাজেট আৰু ব্যয় অধ্যক্ষ মহোদয় ৰাজহুৱা বিত্তীয় ব্যৱস্থা সংস্কাৰৰ তিনিটা স্তৰত অধীনত আৰম্ভ কৰা পদ্ধতিগত ৰূপান্তৰৰ বাবে আমাৰ পৰিকল্পনা সম্পৰ্কে 2018-19 বৰ্ষৰ বাজেটত আমি ব্যাখ্যা কৰিছিলো এই পবিত্ৰ সদনক জনাবলৈ পাই মই সুখী হৈছো যে আমাৰ সংস্কাৰ যাত্ৰাত আমি উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰিছো আমাৰ বিত্ত বিভাগক ইউনিসেফৰ সহযোগত ইনক্লুসিভ বাজেট নামেৰে এটা পৃথক কোষ গঠন কৰা হৈছে ৰাজ্যখনৰ নাগৰিকসকলক অধিক বুজিব পৰাকৈ আমি আমাৰ বাজেটৰ তথ্যসমূহক এখন মুকলি প্ৰপত্ৰ ওপেন ফৰমেটত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছো অংশগ্ৰহণমূলক বাজেট বিগত দুটা বছৰৰ দৰে এইবাৰো বাজেটত আমি জনসাধাৰণৰ মতামত লৈ আগবাঢ়িছো অধ্যক্ষ মহোদয় এই বছৰ আমি এটা সিগনিফিকেন্ট এচিভমেন্ট আমি পাইছো সেইটো হৈছে যে 2016-17ত আমি প্ৰত্যেক বছৰে যোৱা বছৰ একাউন্টেন্ট জেনেৰেলে আমাক কৈছিল এই সদনত যে আমি বহুত ইউসি দিব আছো মোৰ দেন অলমোস্ট তেওঁলোকে 2000ৰ ওপৰত দিছিল যোৱা বছৰ অধ্যক্ষ মহোদয় আমি খুব চেষ্টা কৰিলো আৰু এইবাৰ সকলো ডিপাৰ্টমেন্টে ইউসি দিব পাৰিছে আমি খালি 577 খন ইউসি আনিব নোৱাৰিলো সেইখিনি মেইনলি এমএলএ আৰু আনটাইড ফাণ্ডৰ লগত জড়িত গতিকে মই ভাবো যে বিধায়কসকলে যদি সহযোগ কৰে যেটো 12000 টকা ইউসি দিয়া নাছিল অমুক দিয়া নাছিল এই বিষয়টোৰ পৰা আমি হাত হাৰিব পাৰিম আৰু সেই কাৰণে মই বাজেটত উল্লেখ কৰিছো যে জি 577 আমি ইউটিলাইজেশন সাৰ্টিফিকেট দিব আছো সেইবিলাকৰ বেছি সংখ্যকে বিধায়কৰ স্থানীয় উন্নয়ন পুঁজিৰ লগত জড়িত সম্মানীয় সদস্যসকলক এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ মই আহ্বান জনাইছো আৰু যদিও আমাৰ ৰেসপন্সিবিলিটি নহয় কিন্তু সোসাইটি বা কনস্ট্ৰাকশন কমিটি বিলাক যেটো আমি কৰি দিও গতিকে আমি সেই ক্ষেত্ৰত আগবাঢ়িবলৈ তেওঁলোকক সহায় কৰিবলৈ অনুৰোধ কৰিছো অধ্যক্ষ মহোদয় বিত্তীয় ঘাটি যেটো আমি এফআৰবিএম আইন মতে 2016-17 2.4%ৰ পৰা 17-18ত 3.2% হৈছিল মহাশয় আপোনালোকে এটা অনুধাৱন কৰিব যে ঘাটি আছিল অৱশ্যম্ভাৱী ক্ষণস্থায়ী কিয়নো ৰাজহুৱা ব্যয় কৰ্তন আৰু ঋণৰ যুক্তি সংগঠনৰ ক্ষেত্ৰত গ্ৰহণ কৰা আমাৰ প্ৰচেষ্টাই 2018-19 আৰু 19-20ত এই ঘাটি 3% ৰখাত সহায় কৰিব ৰাজহুৱা ক্ৰয়ৰ সংস্কাৰ অধ্যক্ষ মহোদয় অসম ৰাজহুৱা ক্ৰয় বিধি আমি ইতিমধ্যে আৰম্ভ কৰিছো তথ্য প্ৰযুক্তিৰ স্বয়ংক্ৰিয় দিশৰ পদক্ষেপ অধ্যক্ষ মহোদয় এটা বিত্ত বিভাগৰ সিলিং আমি অনলাইন দিও এই বছৰৰ পৰা এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেলো আমি অনলাইন দিয়া আৰম্ভ কৰিছো অধ্যক্ষ মহোদয় ৰাজহ সৃষ্টি বাণিজ্যিক কৰ সংগ্ৰহ আৰু তাৰ আলোকপাত অধ্যক্ষ মহোদয় মই ক'ব বিচাৰো যে 2017 বিত্তীয় বৰ্ষত
1,20,055.87 কোটি টকা 12,055.87 কোটি টকা সংগ্ৰহ হৈছিল, যিটো পূৰ্বৱৰ্তী বৰ্ষত সংঘটিত 10,293 কোটি টকাতকৈ 17% অধিক। তাৰমানে আমাৰ যিটো ৰেভিনিউ গ্ৰোথ, যোৱা বৰ্ষত একে সময়তে অসমত ৰাজহ পৰিমাণৰ সংগ্ৰহ আছিল 8,871.87 কোটি টকা। ইয়াত বৃদ্ধিৰ হাৰ হ'ল প্ৰতি বছৰে 14%। তদুপৰি 5বিধ পেট্ৰলিয়াম সামগ্ৰীৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ বিগত বৰ্ষত 3,510 কোটি টকাৰ তুলনাত 25% বৃদ্ধি পাইছে। অধ্যক্ষ মহোদয়, এখন ৰাজ্যৰ পৰা অন এখন ৰাজ্যলৈ সামগ্ৰিক পৰিবহণৰ বাবে ইউএ বিল ব্যৱস্থা 2018 পৰা কাৰ্যকৰী হোৱাকৈ প্ৰৱৰ্তন কৰা হৈছে। আমাৰ আন্তঃৰাজ্যিক বিলতো ইউএ ব্যৱস্থা 2018 চনৰ মে মাহৰ পৰা প্ৰৱৰ্তন কৰা হৈছে। সামগ্ৰীৰ ৰপ্তানিৰ ধন ঘূৰাই দিয়া আৰু কৰদাতাসকলে অতিৰিক্তভাৱে জমা কৰা ধন ঘূৰাই দিয়া কাৰ্য ক্ষিপ্ৰতৰ কৰাৰ বাবে বিশেষ প্ৰচেষ্টা লোৱা হৈছে। আসাম ইণ্ডাষ্ট্ৰী টেক্স ৰিইম্বাৰ্সমেণ্ট স্কিমৰ জৰিয়তে ইলিজিবল ইউনিটসকললৈকে জিএছটি ঘূৰাই দিয়া হৈছে। অধ্যক্ষ মহোদয়, আমি অন্যান্য কৰাৰোপণ আইনৰ পৰা সংগ্ৰহ কৰা ধনৰ উপৰিও জিএছটিৰ অধীনত অসমে প্ৰতি মাহে 600 কোটি টকাতকৈ অধিক টকা আৰু মূল্য সংযোজিত কৰৰ অধীনৰ 6বিধ সামগ্ৰীৰ পৰা প্ৰতি মাহেৰে প্ৰায় 400 কোটি টকা সংগ্ৰহ কৰিছে আৰু জিএছটি সংগ্ৰহৰ ক্ষেত্ৰত ৰাজহ আহৰণ এক ইতিবাচক ধাৰা পৰিলক্ষিত হৈছে। আবকাৰী সংস্কাৰ আৰু ৰাজহ ব্যৱস্থা। অধ্যক্ষ মহোদয়, এক্সাইজ ডিপাৰ্টমেণ্টৰ 2017-18 তেওঁলোকে সংগ্ৰহ কৰিছিল 1117 কোটি টকা, যিটো তাৰ আগৰ বছৰতকৈ 16.65% বেছি আছিল। অধ্যক্ষ মহোদয়, এই বছৰ 2018-19 ডিচেম্বৰ মাহতে তেওঁলোকে ইতিমধ্যে 1,093 কোটি টকা সংগ্ৰহ কৰিলে। গতিকে এই বছৰো আমি ৰাজহৰ লক্ষ্যত উপনীত হ'ব পাৰিম। অধ্যক্ষ মহোদয়, পৰিবহণ বিভাগত আমাৰ যোৱা বছৰত আমি 525 কোটি টকা সংগ্ৰহ কৰিছো, যিটো আগৰ বৰ্ষবিলাকতকৈ বহুত বেছি। অধ্যক্ষ মহোদয়, ফৰেষ্ট ডিপাৰ্টমেণ্টতো আমাৰ ৰেভিনিউ সংগ্ৰহ বৃদ্ধিৰ বাবে 55টা মহল অতি ট্ৰেন্সপাৰেণ্টলি আবণ্টন দিয়া হৈছে। এতিয়া অধ্যক্ষ মহোদয়, মই দুটা কৰ ৰেহাইৰ প্ৰস্তাৱত আহিছো। অধ্যক্ষ মহোদয়, আমাৰ চাহ বাগিচাৰ অঞ্চলবিলাকৰ অৱস্থাৰ কথা চিন্তা কৰি বিশেষকৈ বৰ্ধিত দৰমহা দিয়াৰ ফলত ক্ষুদ্ৰ মজলীয়া বৃহৎ চাহ বাগিচা তিনিওটাই প্ৰভাৱিত হৈছে। গতিকে এই বাজেটৰ জৰিয়তে মই 2021 চনৰ 31 ডিচেম্বৰলৈকে কাৰ্যকৰী হোৱাকৈ আসাম টেক্সেশ্যন অন স্পেচিয়েল লেণ্ডৰ সীমাৰ পৰা অসমৰ সকলো ধৰণৰ গ্ৰীণ টিউলিপ, মেজৰ ইণ্ডাষ্ট্ৰীত হওক, মিডিয়ামত হওক, স্মল হওক, সকলোকে আমি 3 বছৰৰ কাৰণে টি চেছৰ পৰা ৰেহাই দিয়াৰ কথা আমি ঘোষণা কৰিছো। অধ্যক্ষ মহোদয়, এতিয়া মই দুটা ডাঙৰ ঘোষণা কৰিব খুজিছো। এই সদনত আলোচনা হৈছিল যে যেতিয়া জিএছটিত দেশত 20 লাখ টকা লিমিট আছিল, আমাৰ লিমিট 10 লাখ টকা হৈছিল। বিৰোধী পক্ষই আমাক সমালোচনা কৰিছিল, কিন্তু মেঘালয়, মণিপুৰ ৰাজ্যৰ লগত সহমৰ্মিতা প্ৰকাশ কৰি আমি তেওঁলোকৰ লগত থিয় হৈ আছিলো। পৰৱৰ্তী কাৰ্যকালত মই জিএছটিত আমি আবেদন কৰিছিলো যে আমাক দেশৰ আন ৰাজ্যবিলাকৰ লগত যাব দিব লাগে। তেতিয়া আমাক 20 লাখ টকালৈকে তেওঁলোকে অনুমোদন কৰিলে আৰু অসম 20 লাখত যোৱাৰ পিছত মেঘালয়, মণিপুৰ আদিও 20 লাখলৈকে গুচি গ'ল। তাৰ মিনিং এইটো যে 20 লাখ টকালৈকে কোনো ক্ষুদ্ৰ ব্যৱসায়ীয়ে জিএছটি দিব নালাগে। মাননীয় অধ্যক্ষ মহোদয়, ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ চিন্তা মৰ্ম উপলব্ধি কৰি যদিও জিএছটি কাউন্সিলে উত্তৰ পূৰ্বৰ ৰাজ্যসমূহক 20 লাখ টকাতে থকাৰ পৰামৰ্শ দিছে, এই পবিত্ৰ সদনত মই ঘোষণা কৰিছো যে অসমৰ কোনো ক্ষুদ্ৰ ব্যৱসায়ীয়ে 40 লাখ টকা পৰ্যন্ত বছৰেকীয়া লেনদেনত জিএছটি দিব নালাগে। তেওঁলোকৰ লেনদেন আগতে আমি যাত্ৰা আৰম্ভ কৰিছিলো 10 লাখ টকাৰে। অধ্যক্ষ মহোদয়, মই যেতিয়া ৰিচাৰ্জেণ্ট অসমৰ কথা কওঁ, এখন আত্মবিশ্বাসী অসমৰ কথা কওঁ,
এই আত্মবিশ্বাস মানুহৰ জীৱনত একেদিনাই নাহে 16-17 মোক কোৱা হৈছিলে যে 1000 দলং আপোনালোকে কৰিব মাত্ৰ 50 কোটিহে আবণ্টন দিছে কিন্তু আজি আমি সেই যাত্ৰা অতিক্ৰম কৰিলো আৰু আজি জিএসটি কাউন্সিলৰ ৰাষ্ট্ৰীয় মৰ্যাদাৰ লগত খাপ খাই যি ৰাজ্যই যোৱা জুলাই মাহত 10 লাখে দি আৰম্ভ কৰিছিল আজি সেই ৰাজ্যই আত্মবিশ্বাসী অসমখনে এতিয়া ক্ষুদ্ৰ ব্যৱসায়িক 40 লাখ টকালৈ বছৰি জিএসটিৰ পৰা ৰেহাই দিব অধ্যক্ষ মহোদয় জিএসটি কাউন্সিলে কৈছে যে 75 লাখ টকালৈ ব্যৱসায়ীয়ে মাত্ৰ 1% দিলে হ'ব উত্তৰ পূৰ্ব ৰাজ্যবিলাকৰ কাৰণে দেশৰ বাকি বৃহৎ ৰাজ্য কৈছে ইউপি মহাৰাষ্ট্ৰ কৈছে যে তোমালোকে এনেকুৱা এটা স্কিম কৰা যাতে 1.5 কোটি টকালৈকে যাৰ লেনদেন সি কোনো কম্পিউটাৰ কৰিব নালাগে ফৰ্ম জমা দিব নালাগে একো কৰিব নালাগে মাত্ৰ 1% টেক্স দি দিয়ক অনলি 1% উত্তৰ পূবত কৈছে 75 লাখ মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশত কৈছে 1.5 কোটি মোৰ সন্মুখত প্ৰশ্ন আহিছিল মই মহাৰাষ্ট্ৰ উত্তৰ প্ৰদেশৰ লগত খোজ কাঢ়িম নে মণিপুৰ মেঘালয় নাগালেণ্ডৰ লগত খোজ কাঢ়িম আবেগিকভাৱে আমি উত্তৰ পূৰ্বৰ লগত জড়িত কিন্তু আমাৰ আকাশ চুবৰ মন আৰু সেই কাৰণে অধ্যক্ষ মহোদয় আমি এই সদনৰ অনুমতি সাপেক্ষে ইয়াত বিল আহিব এই সদনৰ অনুমতি সাপেক্ষে 1.5 কোটি টকা পৰ্যন্ত বছৰি ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়ী সেৱা কৰ জিএসটি সকলোতে মাত্ৰ 1% কম্পোজিটলৈকে আমি আনিব সিদ্ধান্ত লৈছো 40 লাখলৈকে একো দিব নালাগে 1.5 কোটি টকালৈকে মাত্ৰ 1% দিয়ক কোনো ফৰ্ম তম একো ফিল আপ কৰিব নালাগে অধ্যক্ষ মহোদয় এয়া হৈছে আমাৰ আকাশ চোৱাৰ মন উল্লেখযোগ্য যে আজিৰ এই পবিত্ৰ সদনত মই যি বাজেট উল্লেখ আনিছো অধ্যক্ষ মহোদয় মোৰ মনত আছে যে 2016 যেতিয়া আমি কিছু সামগ্ৰী ট্যাক্স আৰম্ভ কৰিছিলো আমাক সমালোচনা কৰা হৈছিল আমি কৈছিলো যে এটো পাসিং ফেজ আজি মই গৌৰৱেৰে সৈতে ঘোষণা কৰিছো আজি মোৰ বাজেটখনে 1 লাখ কোটি টকা চুব যিখন বাজেট আমি যেতিয়া হাতত লৈছিলো অধ্যক্ষ মহোদয় এই বাজেটখনৰ পৰিমাণ আছিলে মোৰ শেষ আৰু অধ্যক্ষ মহোদয় মোৰ ক'বলগীয়া নাই কাৰণে মই জাস্ট কৈছো অধ্যক্ষ মহোদয় এই বাজেটখনৰ আমি যেতিয়া আৰম্ভ কৰিছিলো অধ্যক্ষ মহোদয় এই বাজেটখনৰ 2014-15-16 আছিলে 74,903 কোটি টকা সো আজি মই যিখন বাজেট আনিছো অধ্যক্ষ মহোদয় দিস ইজ এ বাজেট ফৰ 99,000 আৰু ক্ৰছ 1 লাখটো মই ইচ্ছা কৰি চুই দিয়া নাই যাতে আমি সন্তম্পনে খোজ কাঢ়িব পাৰো কিন্তু ইমান ডাঙৰ বাজেটটো অধ্যক্ষ মহোদয় মই গৌৰৱেৰে কৈছো I am not levying any additional tax. ইয়াত কোনো অতিৰিক্ত কৰৰ কোনো বুজা ইয়াত জাপি দিয়া নহব this is a zero tax budget. It is a zero tax budget. অসম মালাও হ'ব অসম দৰ্পণো হ'ব ইউনিভাৰ্সেল ওল্ড এজও হ'ব ৰাস্তা ঘাটো হ'ব দলঙো হ'ব আমাৰ দিব্যাংগৰ আঁচনিও হ'ব আৰু জিএসটিত আমি ৰেহাইও দিম বাট দিস ইজ এ বাজেট উইদাউট এনি এডিশনাল ট্যাক্স প্ৰপোজাল অধ্যক্ষ মহোদয় মোৰ বাজেটৰ শেষ পেৰাগ্ৰাফটোলৈকে মই আহিব খুজিছো অধ্যক্ষ মহোদয় মই এতিয়া 2019-20 বৰ্ষৰ বিত্তীয় বৰ্ষৰ বাজেটৰ প্ৰাক্কলন উত্থাপন কৰিব খুজিছো প্ৰতি বছৰে অসমৰ বিত্তীয় দায়বদ্ধতা আৰু বাজেট পৰিচালনা আইন 2005 অনুসৰি ৰাজ্য চৰকাৰে পঞ্চবাৰ্ষিক মধ্যকালীন বিত্তীয় পৰিকল্পনা আৰু প্ৰাসংগিক ধাৰাসমূহৰ আধাৰত দাখিল কৰিবলগীয়া প্ৰবিৱৰণো পবিত্ৰ সদনত দাখিল কৰি আহিছে এই ক্ষেত্ৰত আপুনি জানি আনন্দিত হ'ব যে আমি ৰাজ্যৰ অৰ্থনীতিৰ এক সামগ্ৰিক আভাস ৰাজ্যৰ বিত্তীয় আৰু ৰাজস্ব সংশোধন আনি অন্তৰ্ভুক্ত কৰি এই বিৱৰণী উন্নত কৰাৰ চেষ্টা কৰিছো 2019-20 বৰ্ষৰ বাজেটৰ বাবে ৰাজ্যখনৰ একত্ৰিত নিধিত মুঠ 98,339.05.5 কোটি টকা প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে that will be our revenue receipt তাৰে 83,147.99 টকা ৰাজহ শিতানত বাকি থাকা 15,151.6 কোটি টকা মূলধন শিতানত
বিভিন্ন উৎসৰ পৰা অহা একত্ৰিত নিধিৰ আনুমানিক প্ৰাপ্তিৰ হিচাপ 1 নম্বৰ তালিকাত দেখুওৱা হৈছে। ৰাজহুৱা শিতানত 19,065.42 কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ পৰা 100 কোটি টকা আদায়ৰ পিছত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'বগৈ 2,94,981 কোটি টকা। ইয়াৰ বিপৰীতে 2019-20 বৰ্ষত ৰাজ্যৰ একত্ৰীকৃত নিধিৰ সৰ্বমুঠ ব্যয়ৰ পৰিমাণ হ'ব 99,418 কোটি টকা। অধ্যক্ষ মহোদয়, গৰ্বিত অসম 1 লাখ কোটি টকাৰ পৰ্যায়লৈকে অধ্যক্ষ মহোদয় আমি বাজেটলৈকে গৈ আছো। আমি পাৰ কৰিব পাৰিলোহেঁতেন, কিন্তু মই ভাবো যে একেকোপে ষ্টেপ লোৱা উচিত নহয় কাৰণে তাত ৰখি দিছো। ইয়াৰ ৰাজহ শিতানত 79,742.26 কোটি টকা, মূলধন শিতানত 19,676.65 কোটি টকা। 2019-20 বৰ্ষৰ একত্ৰিত নিধিৰ মঞ্জুৰি অনুযায়ী ব্যয়সমূহৰ প্ৰাক্কলন তালিকা 2 নম্বৰ দেখুওৱা হৈছে। ৰাজহুৱা শিতানত হোৱা ব্যয়ৰ 1,94,855.42 কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ 100 কোটি টকাকে ধৰি বছৰটোৰ সৰ্বমুঠ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ হ'ব 2,94,374.33 কোটি টকা। একেদৰে বছৰটোত হোৱা প্ৰাক্কলিত লেনদেনৰ বাবদ আনুমানিক 606.88 কোটি টকা ৰাহি হ'ব। ইয়াৰ লগতে বছৰটোৰ আৰম্ভণিৰ ঘাটিৰ 1,799.84 কোটি টকাৰ হিচাপ মিলালে 2019-20 বৰ্ষৰ বাজেটত ঘাটিৰ পৰিমাণ 1,193.4 কোটি টকা হ'বগৈ। অধ্যক্ষ মহোদয়, মোৰ আজিৰ ভাষণত মই আমাৰ সমাজ জীৱনৰ প্ৰায় প্ৰতিটো দিশকে চুই যোৱাৰ প্ৰয়াস কৰিছো। আমাৰ সামূহিক পৰিচয়, আমাৰ সংস্কৃতি আৰু পৰম্পৰা, আমাৰ ইতিহাস আৰু ভৌগোলিক অৱস্থিতি, আমাৰ শেহতীয়া সফলতাসমূহ, আমাৰ আশা আৰু প্ৰত্যাশা, আমাৰ সপোন আৰু সাফল্য, সম্প্ৰসাৰণ আৰু বিশেষকৈ একত্ৰীকৰণৰ বাবে থকা আমাৰ প্ৰয়াসক এই বাজেটৰ যোগেদি ৰাইজৰ সন্মুখত উপস্থাপন কৰিবলৈ সক্ষম হৈছো বুলি ভাবিছো। অধ্যক্ষ মহোদয়, আমি নিশ্চিতভাৱে বহুদূৰ আগুৱাই আহিলো, কিন্তু জিৰণি লোৱাৰ সময় এতিয়াও অহা নাই। আমি এক সফলতাৰ ঊৰ্ধ্বমুখী ধাৰা সৃষ্টি কৰিব বিচাৰিছো। আমি আমাৰ ৰাজ্যখনক নতুন উচ্চতাত আৰোহণ কৰাব বিচাৰিছো। দেশৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ ভিতৰত স্থান দিব খুজিছো। মই জানো এই পথ ইমান মসৃণ নহয়। উচ্চাৰোহণৰ প্ৰতিটো ধাপ পিছল আৰু থিয়। সি যিয়েই নহওক কিয় তাৰ বাবে আমি সাজু। আমি আমাৰ আঁচনিসমূহক অধিক সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব। খৰচ কৰা প্ৰতিটো টকাৰ বিপৰীতে হোৱা কামৰ মান আমি প্ৰতিটো স্তৰতে পৰীক্ষা কৰিব লাগিব আৰু আমি গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্তৰ ক্ষেত্ৰতে আমাৰ জনগণৰ কল্যাণৰ কথা মনত ৰাখিব লাগিব। অধ্যক্ষ মহোদয়, বাজেট প্ৰস্তুত প্ৰক্ৰিয়াৰ ৰূপায়ণ হৈছে আমাৰ সামূহিক প্ৰয়াস। সদনৰ ভিতৰে বাহিৰে ইয়াত উপস্থিত থকা প্ৰতিজনে আগুৱাই আহিব লাগিব আৰু আজি ঘোষণা কৰা সৰু বৰ আঁচনি আমি কাৰ্যসূচী ৰূপায়ণ সুনিশ্চিত কৰিব লাগিব। অধ্যক্ষ মহোদয়, মোৰ ভাষণৰ আৰম্ভণিতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ভৱিষ্যত দৰ্শনৰ বিষয়ে মই উল্লেখ কৰিছিলো। তেওঁৰ সবল নেতৃত্বতে অসমে উত্তৰণৰ পথত ধাৱমান হৈছে আৰু এই বাজেটখনে আমাৰ বাবে সফলতাৰ শিখৰ বগোৱাৰ বাট মুকলি কৰিছে। আমাৰ পৰিচয়, আমাৰ সম্পদ, অধিকাৰসমূহ মানুহ তেতিয়াহে সুৰক্ষিত হ'ব যেতিয়া আমি অৰ্থনৈতিকভাৱে সফল হ'ম। অসমৰ দৰে এখন বহুস্তৰীয় সাংস্কৃতিক বৈচিত্ৰ্যপূৰ্ণ সমাজৰ প্ৰতিগৰাকী প্ৰকৃত নাগৰিকে যাতে উন্নয়ন আৰু এই বিকাশৰ যাত্ৰাৰ সহযোগী হ'ব পাৰে, সেইবাবে আমি সুনিশ্চিত কৰিব লাগিব। 2019-20 বৰ্ষৰ মোৰ এই বাজেট ভাষণ সামৰিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত অতি বিনম্ৰতাৰে মই পুনৰবাৰ এখন সুজলা সুফলা শস্য চামলা অসম গঢ়াৰ বাবে আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰিব কৈছো। তাকে কৰিবলৈ যাওঁতে উচ্চ নিচ, ধনী দুখীয়া, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একতাৰ দোলেৰে বান্ধি আৰু বৰ অসমৰ ধাৰণাটোক প্ৰতিষ্ঠিত কৰি আমাৰ ভৱিষ্যত সম্পৰ্কে আশাবাদী মনোভাৱৰ সৃষ্টিৰ প্ৰয়াস কৰিছো। আমি সেইখন স্পন্দিত আৰু প্ৰাণবন্ত অসম গঢ়ি তুলিব লাগিব, যাৰ বাবে আমাৰ অগ্ৰজসকলে যুঁজ দি আহিছিল
আৰু নিজৰ জীৱন পৰ্যন্ত উৎসৰ্গা কৰিছিল অসমৰ প্ৰতিগৰাকী নাগৰিকে যোৱা 2.5 বছৰে আমাৰ চৰকাৰৰ কাম কাজত অক্লান্তভাৱে সহযোগিতা আগবঢ়াই আহিছে আৰু এক ৰূপান্তৰিত অসমৰ শুভাৰম্ভণিৰ ইতিমধ্যে দৃশ্যমান হৈছে আমাৰ চৰকাৰৰ সদিচ্ছা আৰু নিষ্ঠা সন্দেহাতীতভাৱে স্পষ্ট আমাৰ জনতা জনাৰ্দন স্বৰূপ অসমৰ প্ৰতিগৰাকী নাগৰিকৰ পৰা আজি মই আশীৰ্বাদ বিচাৰিছো যাতে এখন সবল আৰু সজীৱ অসমৰ সপোনক বাস্তৱত ৰূপ দিয়াত আমি সফল হওঁ জয় আই অসম জয় হিন্দ মই বিত্তমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু সদন স্থগিত ৰখাৰ আগতে এটা ঘোষণা কৰিব খুজিছো যে আজি বিত্তমন্ত্ৰী ডাঙৰীয়াই দুপৰীয়াৰ আহাৰ আমাৰ সকলোৰে বাবে আয়োজন কৰিছে গতিকে আমাৰ কাষৰ চামিয়ানতে হ'ব অসম চৰকাৰৰ বিত্তমন্ত্ৰীৰ হৈ মই সদনৰ নেতা তথা মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মন্ত্ৰীসভাৰ মাননীয় মন্ত্ৰীসকল মাননীয় বিৰোধী দলৰ দলপতি অসম বিধানসভাৰ মাননীয় উপাধ্যক্ষ আৰু সকলো মাননীয় সদস্যাক এই দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিলোঁ লগতে সদনৰ বিথিকাত উপস্থিত থকা অসম চৰকাৰৰ